নমস্কাৰ, লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ স্বাগতম। এতিয়া মোৰ ওচৰত ঋণ পুনৰুদ্ধাৰ এজেণ্ট DRA পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰসমূহ অসমীয়াত আছে। অংশ দশম, প্ৰথম অংশ, দ্বিতীয় অংশ, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠম, সপ্তম, অষ্টম, নৱম সেইখিনি মই উপস্থাপন কৰিলোঁ আৰু আপোনালোকে চোৱা নাই যদি ডেছক্ৰিপশ্যনত লিংক থাকিব, চাব। আৰু আপোনালোকে যদি পোনপ্ৰথমে মোৰ চেনেললৈ আহিছে, কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বাটনটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। উপস্থাপন কৰা হৈছে লক্ষীদেৱ দাস, 9101046197, সঞ্চালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, KCTC, অকাজান শান্তিপুৰ, ডাকঘৰ অকাজান, আৰক্ষী থানা চিলাপথাৰ, জিলা ধেমাজি, অসম। ডাকচক সংখ্যা 787059। ঋণ পুনৰুদ্ধাৰ এজেণ্ট DRA পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰসমূহ অসমীয়া। প্ৰশ্ন নং 181, মানি লেণ্ডাৰিং মানে সঁহাৰিসমূহ: ক. স্থিৰ গাধাবোৰৰ নগদলৈ ৰূপান্তৰ কৰা, খ. নগদ ধনক সোণলৈ ৰূপান্তৰ কৰা, গ. ডলাৰক ভাৰতীয় টকালৈ ৰূপান্তৰ কৰা, ঘ. অবৈধ উপায়েৰে উৎপন্ন পুঁজি আইনী চেনেললৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ. অবৈধ উপায়েৰে উৎপন্ন পুঁজি আইনী চেনেললৈ প্ৰেৰণ কৰা হৈছে। প্ৰশ্ন নং 182 আৰু সঠিক উত্তৰবিলাক আপোনালোকৰ ৰঙা কালাৰ কৰি থৈছোঁ জ্ঞাতাৰ্থে জানিবৰ বাবে। প্ৰশ্ন নং 182, দি গ্ৰাহকে আপোনাক এটা ব্যয়বহুল ঘড়ী আগবঢ়ায়, আপুনি এইবোৰ কৰা উচিত। সঁহাৰিসমূহ: ক. ঘড়ীটো আপোনাৰ ওচৰত বিতৰণ বা এৰি দিবলৈ অনুৰোধ কৰক, খ. অফাৰটো প্ৰত্যাখ্যান কৰক আৰু বেংকক প্ৰতিবেদন দিয়ক, গ. বহুত উত্তেজিত অনুভৱ কৰক আৰু ইয়াক গ্ৰহণ কৰক, ঘ. অফাৰটো অপেক্ষা কৰক। ইয়াৰ সঠিক উত্তৰটো হ'ব খ. অফাৰটো প্ৰত্যাখ্যান কৰক আৰু বেংকৰ প্ৰতিবেদন দিয়ক। প্ৰশ্ন নং 183, নিম্ন মানদণ্ডৰ সম্পদৰ পৰা পুনৰুদ্ধাৰ কৰা আটাইতকৈ কম কঠিন হ'ব। সঁহাৰিসমূহ: ক. 121 দিনৰ ডিফল্ট ম্যাদৰ সৈতে এটা, খ. 181 দিনৰ ডিফল্ট ম্যাদৰ সৈতে এটা, গ. 151 নং দিনৰ ডিফল্ট ম্যাদৰ সৈতে এটা, ঘ. 91 দিনৰ ডিফল্ট ম্যাদৰ সৈতে এটা। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ. 91 দিনৰ ডিফল্ট ম্যাদৰ সৈতে এটা। প্ৰশ্ন নং 184, গ্ৰাহকে এচিড পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰিব লগা হ'লে এনে এচিড প্ৰথমে উল্লেখ কৰিব লাগিব। সঁহাৰিসমূহ: ক. বেংকৰ শাখা প্ৰবন্ধক, খ. DRA ছুপাৰভাইজাৰ, গ. বেংকৰ জেনেৰেল কাৰ্যালয়, ঘ. বেংকৰ মুখ্য কাৰ্যালয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক. বেংকৰ শাখা প্ৰবন্ধক। প্ৰশ্ন নং 185, অবৈধ ধন মানে বুজায়। সঁহাৰিসমূহ: ক. অনাবাসী ভাৰতীয়সকলে উপাৰ্জন কৰা ধন, খ. আইনৰ দ্বাৰা নিষিদ্ধ কাৰ্যকলাপৰ পৰা উৎপন্ন হোৱা ধন, গ. ওপৰৰ কোনোটো নহয়, ঘ. বিদেশী দেশে যেনে ডলাৰ, ষ্টেৰ্লিং, পাউণ্ডাৰ ইত্যাদি। ইয়াৰ সঠিক উত্তৰটো হ'ব খ. আইনৰ দ্বাৰা নিষিদ্ধ কাৰ্যকলাপৰ পৰা উৎপন্ন হোৱা ধন। প্ৰশ্ন নং 186, কোনটো ঋণ পাক্ষিক পৰিশোধ গ্ৰহণ কৰা হয়। সঁহাৰিসমূহ: ক. উপভোক্তা বহনক্ষম সামগ্ৰী ক্ৰয়ৰ বাবে ঋণ, খ. গৃহ ঋণ, গ. ব্যক্তিগত ঋণ, ঘ. অটোৰিক্সা ঋণ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক. উপভোক্তা বহনক্ষম সামগ্ৰী ক্ৰয়ৰ বাবে ঋণ। প্ৰশ্ন নং 187, এমাহৰ বাবে মূলধন আৰু 12% সুদ হাৰত পৰিশোধ কৰিব লগা নমুনা সুদ কিমান হ'ব। সঁহাৰিসমূহ: ক. 5000 টকা, খ. 6000 টকা, গ. 4000 টকা, ঘ. 3600 টকা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ. 6000 টকা। প্ৰশ্ন নং 188, ঋণ পুনৰুদ্ধাৰ এজেণ্ট এজনে কৰিব পাৰে। সঁহাৰিসমূহ: ক. অধ্যক্ষৰ হৈ প্ৰাপ্য পৰিমাণ সংগ্ৰহ কৰক, খ. সকলো ক্ষেত্ৰতে কিছু পৰিমাণে ঋণ মোকলাব কৰক, গ. ঋণ লৈ আৰোপ কৰা সুতৰ হাৰ হ্ৰাস কৰক, ঘ. পুনৰুদ্ধাৰ স্থগিত ৰখা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক. অধ্যক্ষৰ হৈ প্ৰাপ্য পৰিমাণ সংগ্ৰহ কৰক। প্ৰশ্ন নং 189, বেংকে পুনৰুদ্ধাৰ এজেণ্টসকলক পৰামৰ্শ দিব লাগিব। সঁহাৰিসমূহ: ক. বেংকৰ মুঠ গ্ৰাহকৰ বিৱৰণ,
খ বেংকৰ মুঠ দায়বদ্ধতা। গ আপোনাৰ মনলৈ যি আহে তাৰ সৈতে প্ৰশ্নটোৰ উত্তৰ দিয়ক। ঘ ঋণ লওঁতাক প্ৰশ্নটো পুনৰ ব্যাখ্যা কৰিবলৈ কওক। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ঋণ লওঁতাক প্ৰশ্নটো পুনৰ ব্যাখ্যা কৰিবলৈ কওক। প্ৰশ্ন নং 190। ঋণ পুনৰুদ্ধাৰ এজেণ্ট হিচাপে আপুনি তেওঁৰ দোকানত এজন ঋণ পৰিশোধ নকৰা ঋণ লওঁতাৰ ওচৰলৈ যায়। তেওঁ তেওঁৰ যোগ্যতাসকলৰ সৈতে ব্যৱসায়ৰ বিষয়ে আলোচনা কৰি আছে। আপুনি নিজকে আৰু আপুনি যি উদ্দেশ্যৰ বাবে আহিছে তেওঁৰ দৰ্শনাৰ্থীৰ সন্মুখত প্ৰৱেশ কৰে আৰু চিনাক্ত কৰে। সঁহাৰিসমূহ ক আপোনাৰ আচৰণ উপযুক্ত। খ উল্লেখিত সকলো বিকল্প। গ আপুনি আপোনাৰ পৰিচয় প্ৰকাশ কৰিব নালাগিছিল। ঘ আপোনাৰ আচৰণ উপযুক্ত। ইয়াৰ সঠিক উত্তৰটো হ'ব গ আপুনি আপোনাৰ পৰিচয় প্ৰকাশ কৰিব নালাগিছিল। প্ৰশ্ন নং 191। গ্ৰাহকৰ একাউণ্ট প্ৰকাশ কৰাটো এজন বেংকাৰ। সঁহাৰিসমূহ ক বিষয়টোৰ সৈতে প্ৰাসংগিক বা অপ্ৰাসংগিক যিকোনো ব্যক্তিক তথ্য দিব পাৰে। খ শুনা কথাৰ ওপৰত আধাৰিত কৰি তথ্য দিব পাৰে। গ প্ৰকাশ কৰোঁতে সঠিক সাৱধানতা অৱলম্বন কৰিব লাগিব। ঘ কোনো গোপনীয়তা বজাই নৰখাকৈ প্ৰকাশ কৰিব পাৰে। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বিষয়টোৰ সৈতে প্ৰাসংগিক বা অপ্ৰাসংগিক যিকোনো ব্যক্তিক তথ্য দিব পাৰে। প্ৰশ্ন নং 192। আন যিকোনো চুক্তিৰ দৰে ঋণ পুনৰুদ্ধাৰ চুক্তিৰ প্ৰয়োজন। সঁহাৰিসমূহ ক মূলধন আৰু অবিকল্পিত ঋণ লওঁতাৰ দ্বাৰা গ্ৰহণযোগ্যতা। খ ঋণ পৰিশোধ নকৰা ঋণ লওঁতা আৰু এজেণ্টৰ দ্বাৰা গ্ৰহণযোগ্যতা। গ অধ্যক্ষ আৰু এজেণ্টৰ দ্বাৰা গ্ৰহণযোগ্যতা। ঘ মুখ্য ঋণ লওঁতা আৰু এজেণ্টৰ দ্বাৰা গ্ৰহণযোগ্যতা। ইয়াৰ সঠিক উত্তৰটো হ'ব গ অধ্যক্ষ আৰু এজেণ্টৰ দ্বাৰা গ্ৰহণযোগ্যতা। প্ৰশ্ন নং 193। অত্যধিক ঋণ লওঁতাৰ ক্ষেত্ৰত পুনৰুদ্ধাৰ পৰামৰ্শৰ সন্দৰ্ভত নিম্নলিখিত কোনটো DRA-ৰ বাবে এক আদৰ্শ পদ্ধতি নহ'ব। সঁহাৰিসমূহ ক ঋণ লওঁতাক কিছু মীমাংসাত উপনীত হোৱাৰ বাবে বেংকৰ সৈতে কেইবাটাও আলোচনা কৰিবলৈ পৰামৰ্শ দিয়ক। খ ঋণ লওঁতা আন এটা ঋণৰ ব্যৱস্থা কৰিবলৈ আন এটা বিত্তীয় প্ৰতিষ্ঠানৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিয়ক যাতে বিদ্যমান ঋণ পৰিশোধ কৰিব পৰা যায়। গ ঋণ লওঁতাক তেওঁৰ ঋণ একত্ৰিত কৰিবলৈ পৰামৰ্শ দিয়ক। ঘ ঋণ লওঁতাক তেওঁৰ ঋণক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়ক। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ঋণ লওঁতাক আন এটা ঋণৰ ব্যৱস্থা কৰিবলৈ আন এটা বিত্তীয় প্ৰতিষ্ঠানৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিয়ক যাতে বিদ্যমান ঋণ পৰিশোধ কৰিব পৰা যায়। প্ৰশ্ন নং 194। RBI নিৰ্দেশনা আৰু নিৰ্দেশনা উলংঘনৰ ওপৰত সঁহাৰিসমূহ ক RBI এক গুৰুত্বপূৰ্ণ দৃষ্টিভংগী লয় আৰু কিছু প্ৰতিষ্ঠান উলংঘা কৰাৰ ওপৰত নিষেধাজ্ঞা জৰিমনা আৰোপ নকৰে। খ RBI গুৰুত্ব সহকাৰে দৃষ্টিভংগী নলয় কিন্তু প্ৰতিষ্ঠান উলংঘনৰ ওপৰত নিষেধাজ্ঞা জৰিমনা আৰোপ কৰিব পাৰে। গ RBI এক গুৰুত্বপূৰ্ণ দৃষ্টিভংগী লয় আৰু প্ৰতিষ্ঠান উলংঘা কৰাৰ ওপৰত নিষেধাজ্ঞা জৰিমনা আৰোপ কৰিব পাৰে। ঘ RBI এক গুৰুত্বপূৰ্ণ দৃষ্টিভংগী লয় আৰু প্ৰতিষ্ঠান উলংঘনৰ ওপৰত নিষেধাজ্ঞা দণ্ডবিধি আৰোপ কৰিব পাৰে। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ RBI এক গুৰুত্বপূৰ্ণ দৃষ্টিভংগী লয় আৰু প্ৰতিষ্ঠান উলংঘনৰ ওপৰত নিষেধাজ্ঞা দণ্ডবিধি আৰোপ কৰিব পাৰে। প্ৰশ্ন নং 195। কলটোৰ শেষত ঋণ পুনৰুদ্ধাৰ এজেণ্ট এইবোৰ কৰিব লাগে। সঁহাৰিসমূহ ক গ্ৰাহকৰ সৈতে আলোচনা সাৰাংশ সংক্ষিপ্ত কৰক। খ উল্লেখিত বিকল্পবোৰৰ এটাও নাই। গ ঋণদাতাৰ ওচৰলৈ যোৱাৰ কাৰণ মনত পেলাই দিয়ক। ঘ গ্ৰাহক আইনী পৰিণামৰ বিষয়ে মনত পেলাই দিয়ক। ইয়াৰ সঠিক উত্তৰটো হ'ব ক গ্ৰাহকৰ সৈতে আলোচনাৰ সাৰাংশ সংক্ষিপ্ত কৰক। প্ৰশ্ন নং 196। KYC অনুপালন এটাৰ সন্দৰ্ভত সঁহাৰিসমূহ ক কেৱল নতুন অনাবাসী গ্ৰাহক। খ সকলো নতুন আৰু বিদ্যমান ঘৰুৱা আৰু অনাবাসী গ্ৰাহক। গ কেৱল নতুন ঘৰুৱা গ্ৰাহক। ঘ কেৱল বিদ্যমান ঘৰুৱা আৰু অনাবাসী গ্ৰাহক। ইয়াৰ সঠিক উত্তৰটো হ'ব ক কেৱল নতুন অনাবাসী গ্ৰাহক। প্ৰশ্ন নং 197। সম্পত্তিবোৰ সম্পাদন কৰাটো এনেদৰে জনা যায়। সঁহাৰিসমূহ ক নিয়মীয়া সুদ প্ৰাপ্ত কৰক আৰু গ্ৰাহকক প্ৰাপ্য মূলধন ঘূৰাই দিয়ক।
খ বেংকক নিয়মীয়া সুদ প্ৰদান কৰক, গ বেংকক নিয়মীয়া মূলধনৰ প্ৰদান কৰক, ঘ নিয়মীয়া সুদ প্ৰাপ্ত কৰক আৰু প্ৰাপ্য মূলধন বেংকলৈ ঘূৰাই দিয়ক। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ নিয়মীয়া সুদ প্ৰাপ্ত কৰক আৰু প্ৰাপ্য মূলধন বেংকলৈ ঘূৰাই দিয়ক। প্ৰশ্ন নং 198 ঋণ পুনৰুদ্ধাৰ এজনে সঁহাৰিসমূহ ক অধ্যক্ষৰ হৈ প্ৰাপ্য সংগ্ৰহ কৰক, খ সকলো ক্ষেত্ৰতে কিছুমান ঋণ মুকলব কৰক, গ ঋণলৈ মাচুল লোৱাৰ হাৰ হ্ৰাস কৰক, ঘ পুনৰুদ্ধাৰ স্থগিত ৰাখে। ইয়াৰ সঠিক উত্তৰটো হ'ব ক অধ্যক্ষ হৈ প্ৰাপ্য সংগ্ৰহ কৰক। প্ৰশ্ন নং 199 বেংকে পুনৰুদ্ধাৰ এজেণ্টক পৰামৰ্শ দিব লাগিব। সঁহাৰিসমূহ ক বেংকৰ মুঠ দায়বদ্ধতা, খ বেংকৰ মুঠ সম্পত্তি, গ বেংকৰ মুঠ গ্ৰাহক, ঘ বেংকৰ নীতি অনুশীলন আৰু প্ৰক্ৰিয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ বেংকৰ নীতি অনুশীলন আৰু প্ৰক্ৰিয়া। প্ৰশ্ন নং 200 RBIৰ নিৰ্দেশনা আৰু নিৰ্দেশনা উলংঘনৰ ওপৰত সঁহাৰিসমূহ ক RBIয়ে গুৰুত্বপূৰ্ণ দৃষ্টিভংগী লয় কিন্তু প্ৰতিষ্ঠান উলংঘা কৰাৰ ওপৰত নিষেধাজ্ঞা জৰিমনা আৰোপ নকৰে, খ RBIয়ে গুৰুত্ব সহকাৰে দৃষ্টিভংগী নলয় কিন্তু প্ৰতিষ্ঠান উলংঘা কৰাৰ ওপৰত নিষেধাজ্ঞা জৰিমনা আৰোপ কৰিব পাৰে, গ ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰতিষ্ঠান উলংঘা কৰাৰ ওপৰত গুৰুত্ব আৰু নিষেধাজ্ঞা জৰিমনা লয়, ঘ RBIয়ে গুৰুত্ব সহকাৰে দৃষ্টিভংগী লয় আৰু প্ৰতিষ্ঠান উলংঘা কৰাৰ ওপৰত নিষেধাজ্ঞা জৰিমনা আৰোপ কৰে। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ RBIয়ে গুৰুত্ব সহকাৰে দৃষ্টিভংগী লয় আৰু প্ৰতিষ্ঠান উলংঘা কৰাৰ ওপৰত নিষেধাজ্ঞা জৰিমনা আৰোপ কৰে। ধন্যবাদ ইমানখিনি সময় আপোনালোকে দিয়াৰ বাবে। আৰু আপোনালোকে যদি PDF ল'ব বিচাৰে ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ থাকিব, যোগাযোগ কৰিব, সেইসমূহ পোৱা যাব। আৰু যদি পোনপ্ৰথমে আহিছে কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বুটানটো টাচ কৰি দিব, বেল আইকনটো অল টাচ কৰিব, তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব।